সফলতা লাভ কৰিবলৈ হ'লে কষ্ট কৰিবই লাগিব। এয়া দৌৰি আছে। জনী বেটি কিবা কৰি আছে। এইফালে চাই দিয়া, হেল্ল' কৈ দিয়া। আপোনালোকৰ ভালনে? দৌৰি মেলি আহি ঘৰৰ কাম বন কৰি গা পা ধুই ফুটলগুণ লৈ আজৰি হ'লোঁ। আজৰি হোৱাৰ পাছত ধূপ ধূনা লগাই, আজি যিহেতু সোমবাৰ হোৱাৰ কাৰণে আমি বইল খাওঁ, সেইবাবে এতিয়া ভাত বনাই আছোঁ। বেঙেনা, আলু, দালি এনেকৈ বইলকৈ বনাই আছোঁ। এয়া ভাতটো হ'ল বাৰু বনাই, ভাত বনাই ভিডিঅ'টো আৰম্ভণি মোৰ মানুহজনে কৰিলে দেই, আপোনালোকে শুনিছে নহয় চাগে। এয়া বিহুৰ কাৰণে ধান ৰ'দত দি আছোঁ, সৰিয়হ ৰ'দত দিছোঁ। আপোনালোকে বিহুৰ প্ৰস্তুতি কেনেদৰে চলাইছে কমেণ্টত লিখিবচোন। এতিয়া ভাত খাবলৈ লৈছোঁ। ভাতৰ লগত আছে বইল দালি, আলু, বেঙেনা, কেঁচা বুট, নেমু এটুকুৰা আৰু নিমখ। আজি এনেকৈ আৰু। তেতিয়াহ'লে আমি ভাতটো খাই লওঁ। হৈছে সন্ধিয়াৰ সময়, কাম বন কৰি ধান চান সামৰি আজৰি হ'লোঁ। এতিয়া অকণমান এনেই বহি আছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলত যদি প্ৰথম তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই। ইজনী আমাৰ বেটি ছাবস্ক্ৰাইব কৰিব কৈ দিয়া। সেই নাপায়, সেনেকৈ নকৰোঁ। কি কামুৰিব? অঁ হ'ব দিয়া, বাই বাই কৈ দিয়া।